প্ৰথমতে আমি গাহৰিখিনি ধুনীয়াকৈ বইল কৰি ল'ম। ইয়াত আমি লৈ লৈছোঁ আদা, নহৰু, জলকীয়া সুন্দৰকৈ থেতেলি ল'ম। এইফালে আছে আপোনাৰ পিঁয়াজ, জলকীয়া, আলু, বিলাহী, ঔটেঙা, লগত আপুনি তেজপাত দি দিব পাৰে। গাহৰিখিনি বইল হৈ গৈছে, আমি উলিয়াই লৈছোঁ। এতিয়া আমি আদা, নহৰু, জলকীয়াখিনি থেতালি ল'ম। এইখিনি থেতালি লোৱা হৈছে। এতিয়া আমি গেছত কেৰাহীখন পাতি দিম। আমাৰ কেৰাহী গৰম হৈ গৈছে। আমি ইয়াত এতিয়া মিঠাতেল দিম। মিঠাতেল কমকৈ দিম কাৰণ গাহৰিত তেল থাকেই অলৰেডি। আমাৰ তেল গৰম হৈ গৈছে। এতিয়া আমি ইয়াত তেজপাত, পিঁয়াজ আৰু শুকান জলকীয়া দি দিম। ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম এইখিনি। আমি ইয়াত দি দিম নিমখ। আপোনালোকে নিমখটো নিজৰ পৰিমাণত দি ল'ব। মই কমকৈ খাওঁ নিমখ, চ' মই কমকৈ দি দিছোঁ। পিঁয়াজ আৰু জলকীয়াখিনি হালকা ব্ৰাউন হৈ গৈছে। আমি ইয়াত এতিয়া আলু এড কৰি দিম। আলুখিনি ফ্ৰাই কৰি ল'ম। আমাৰ আলুখিনি লাইট ব্ৰাউন হৈ গৈছে। এতিয়া আমি ইয়াত এড কৰি দিম ঔটেঙা আৰু বিলাহী। আমি অলপ লৰাই দিম গোটেইখিনি বস্তু মিক্স হৈ যোৱাকৈ। এতিয়া আমি ইয়াত হালধি দি দিম। এতিয়া আমি ইয়াত পিচি থোৱা আদা, নহৰু, জলকীয়াখিনি দি দিম। আৰু এতিয়া আমি মছলাখিনি সুন্দৰকৈ ফ্ৰাই কৰি লৈ ল'ম। বইল কৰি থোৱা গাহৰিখিনি আমি সুন্দৰকৈ দি দিম আৰু ফ্ৰাই কৰিম। এতিয়া আমি ইয়াত এড কৰিম চিলি পাউডাৰ কালাৰৰ কাৰণে। তৰকাৰীখন দেখিবলৈ সুন্দৰ হয় কালাৰটো। আৰু আমি মিক্স কৰি সুন্দৰকৈ ফ্ৰাই কৰি ল'ম। আমি ইয়াত 5 মিনিটৰ কাৰণে ঢাকনিখন ঢাকি ৰাখি দিম। এতিয়া আমি মাংসখিনি লাৰি দিম। সুন্দৰকৈ লাৰি ল'ব আপোনালোকে, মছলাখিনি যাতে চবফালে মিক্স হয়, তলত যদি লাগি নাযায়।
আমি ঢাকনিখন 3 মিনিটৰ কাৰণে ঢাকি ৰাখি দিম। এতিয়া আকৌ আমি এবাৰ ভালকৈ লাৰি ল'ম যাতে তলত লাগি নাযায়। এইফালে আমাৰ আজি মাটিমাহৰ দাইলো বনি আছে। চ' এইটো ৰেচিপি আপোনালোকক বেলেগ একদিন বনাই দেখাম। বলক এতিয়া আকৌ মাংসখনলৈ যাওঁ। চাওক মাংস সুন্দৰকৈ ফ্ৰাই হৈ গৈছে আমাৰ। অলপ লাৰি লওঁ। আমি এতিয়া এড কৰিম পানীটো কম পৰিমাণত অলপ দি ল'ম যাতে আলু আৰু ঔটেঙাখিনি সিজি যায়। মাংসটো বইল কৰাই আছে যিহেতু আমাৰ আগতে। এতিয়া ঢাকনি লগাই ৰাখি দিম 5 মিনিট। দেখিবলৈ পাইছে মাংসখিনি সুন্দৰকৈ উতলিব ধৰিছে। আমি ভালকৈ এবাৰ লাৰি ল'ম। লাৰি কিনে আকৌ আমি 5 মিনিটৰ কাৰণে ঢাকি কিনে ৰাখি দিম। দেখিবলৈ পাইছে আপোনালোকে মাংসখিনিত সুন্দৰ এটা কালাৰ আহিছে। আৰু মই এইখিনিতে আপোনালোকক জনাওঁ যে কেৰাহীৰ ধোঁৱাবিলাক কেমেৰাত আহি আছে। চ' অলপ প্ৰব্লেম হৈছে চাগে আপোনালোকৰ, তাতে বেয়া নাপাব। আলু আমাৰ সুন্দৰকৈ সিজি গৈছে। এতিয়া আমি 4-5 মিনিটৰ কাৰণে ঢাকোন মাৰি ৰাখি দিম, পানীখিনি শুকাব দিম। আপোনালোকে দেখিবলৈ পাইছে পানীখিনি প্ৰায় শুকাই গৈছে আৰু আমাৰ গোটেইখিনি বস্তু সিজি গৈছে। আমাৰ মাংস প্ৰায় হৈ গ'ল। এতিয়া আমি ঢাকোন মাৰি গেছটো অফ কৰি দিম। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব।